নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ Rexona Anupam ব্লগছলৈ। আজি ৰাতিপুৱা আপোনালোকৰ ওচৰলৈ এটা নতুন ভিডিঅ' লৈ আমি আহিছোঁ। তো আজি আমি যাম এফালে কৈ দিছোঁ কথাটো। আমি যাম বাইদেউহঁতৰ বাৰীত আলু খান্দিবলৈ। বাইদেউ ইতিমধ্যে ফোন কৰিলে, জাষ্ট ফোন কৰি ক'লে যে আমি বাৰীলৈ আহি আছোঁ আলু খান্দিবলৈ, তহঁতিও আহ, যদি আলু খান্দ তেতিয়াহে আলু পাবি, সেই বুলি কৈছে। আৰু তো এইটো সোণালী সুযোগ আমি এৰিবলৈ নাই, গতিকে তো এতিয়া ৰেক্সনাই ঝাৰু দি আছে, তাৰপিছত গা ধুবগৈ। আমাৰ দুগুৱে ব্ৰাছ কৰি আছে। ব্ৰাছ কৰি আমি তিনিটা স্কুটি লৈ বাৰীলৈ যাম। অলৰেডি তেহেঁতি ঠেলা চেলা লৈ গ'ল বুলি কোৱা শুনিছোঁ আমি। তাৰপিছত আমি গৈ আছোঁ, চাই থাকক। তো আৰু এটা কথা ক'বলৈ থাকি গ'ল আপোনালোকক, আমাৰ দুগুটো কেৰাটী ক্লাছত নাম ভৰ্তি আছে, আপোনালোকে গম পায় কেৰাটী ক্লাছত যায়। তো তাৰ কেৰাটী ক্লাছৰ ড্ৰেছ আহিছে, তেখেতৰ টিচাৰে ড্ৰেছযোৰ আনিছে আৰু ইতিমধ্যে মাতিছে যে ড্ৰেছযোৰ তেখেতে নিজেই পিন্ধাই চাব মানে, মাতিছে আৰু সেইটো আমি দেখাম। মায়ে ভাত দিলে, ভাত খাই লওঁ, তাৰপিছত বাৰীলৈ ৰাওনা হ'ম। এইয়া দেহা আৰু ভিন্দু বাৰীলৈ আহি আছে আৰু আমি আহোঁতে বাটতে পাই আহিলোঁ। আৰু ইতিমধ্যে আমি আহি পাই গলোহি। এইয়া দেখিছেনে, ৰাইজ লাগি আছে। মৃদুল দা লাগিছেনে? গৰম উঠছে নি? অৱস্থা বেয়া হৈ গৈছে আৰু ৰ'দ। ইতিমধ্যে একলো শেষ কৰি দিলো আমি দুয়ো মিলি। ইহঁতে কাম নাই, আমি আহিলতহে আলু শেষ হৈছে খান্দি। দেখাই আছো কিমান বস্তা হৈ আছে। আমি চব বহি আছো, এতিয়া অলপ জিৰণি লৈছো। এয়া চাহ মিঠাই আনিছে বোলে, উলিয়াইছে, খাই লওঁ, তাৰপিছত দেখাই আছো কিমান বস্তা হৈছে। ৰ'দ পৰিছে তাতে, কি গৰম। আলু খান্দিবলৈ আহোঁতে ইমান ধুনীয়া কাপোৰ পিন্ধি অহা কাৰোবাক দেখিছে নি বাৰু? দেখিছে নাই? কাপোৰ দেখিছে নাই দুগৰাকীয়ে? কিন্তু খন্দা নামত এটাও না খন্দা আকৌ। বস্তা শেষ কৰি দিলে। আমিবোৰ এনেহে আছো হয় নাই? আমিবোৰ এনেহে বহি আছিলো, আমিবোৰ কাম নাই, আমাৰবোৰ কাম নাই, আমি এনেহে বহি আছো। আলু খান্দিবলৈ আহোঁতে আচলতে মেইন বস্তু এটা এইটো যদি নাথাকে আলু খন্দা মজা নাথাকে। তো ইয়াৰ আয়োজন চলি আছে, সিজাই আছে আলু, দেখাই আছো, চাই থাকিব। আলু খান্দিবলৈ আহোঁতে ৰাইজ যিমানে বেছি হয় সিমানে ভাল লাগে। তো ৰাইজ বেছি হৈ গৈ আছে, সিমানে ভাল লাগি গৈ আছে। চব লাগি আছে নিজৰ নিজৰ লাইনত, চব লাগি আছে নিজৰ নিজৰ পাচি লৈ, বস্তা লৈ চব লাগি আছে। এইফালে কোৰ মাৰি আছে, এইফালে আলু বইল কৰি থকা হৈছে, চলি আছে পুৰা। গান শুনি শুনি সিজোৱা আলুৰ সোৱাদৰ মজাই বেলেগ। এয়া খানা বাঢ়ি আছে। এয়া ৰান্ধনি বোলে। এয়া অন্তিম পৰ্যায়, ইতিমধ্যে শেষ হৈছেগৈ আৰু 15 মান আছে। কিন্তু আমি যাব লৈছোঁ, দুগু ক্লাছ আছে 3টাৰ পৰা।
আমি দুগু ক্লাছ থকাৰ বাবে এতিয়া ঘৰলৈ যাওঁগৈ আৰু সেইবাবে এতিয়া ভিনদেউহঁতে আলু আমাক লগতে দিয়ে পঠাইছে। আমাৰ ভাগটো আমি বোলে লৈয়ে যাব লাগে। গতিকে আলু পালোঁ যেতিয়া এতিয়া আৰু ৰোৱাত নাই। আজি সূৰ্য দেৱতায়ো মানে ইমানেই ব্ৰাইটনেছটো বঢ়াইছে। গতিকে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বহুত ভাগৰ লাগিছে। বাই বাই এতিয়া। আমি ঘৰত আহি পাই ভিডিঅ' বনোৱা কথা আছিলে, কিন্তু আমাৰ মৰমৰ পাপ্পি তাৰ গা বেয়া হৈ আছিলে। সি যিহেতু এতিয়া আমাৰ মাজত নাই, সেইবাবে বহুত বেছি বেয়া লাগিছে। গতিকে আজিলৈ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ।